ছাত্ৰ ছাত্ৰীসকল, আজি আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিৰ পদ্যাংশৰ ৰঘুনাথ চৌধুৰীদেৱৰ দ্বাৰা ৰচিত প্ৰশস্তিৰ কবিতাটিৰ যিখিনি পাঠভিত্তিক অনুশীলনী প্ৰশ্ন উত্তৰ আছে, সেই প্ৰশ্ন উত্তৰখিনি ইয়াতে আলোচনা কৰিম। তোমালোকে এইখিনি নোট বনাই ল'বা। নোট আকাৰ যদি তোমালোকে বনাই লোৱা, তেনে ক্ষেত্ৰত তোমালোকে এক্সাম সময়তো প্ৰিপাৰেশ্যন কৰিবলৈ বা তোমালোকৰ ৰিভাইজ কৰিবলৈ সুবিধা হ'ব। ইয়াতে পাঠভিত্তিক প্ৰশ্নসমূহ তোমালোকে চাই লোৱা, এনেদৰে উত্তৰসমূহ সুন্দৰকৈ লিখিবা। ইয়াতে ক নম্বৰ ভাৱ বিষয়ক দিয়া হৈছে 1 নম্বৰ, অতি চমু উত্তৰ দিয়া। ক ৰঘুনাথ চৌধুৰীক কি কবি বুলি জনা যায়? উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। খ নম্বৰ প্ৰশ্ন, ৰঘুনাথ চৌধুৰীৰ কবিতা পুথি দুখনৰ নাম লিখা। ৰঘুনাথ চৌধুৰীৰ কেইবাখনো কবিতা পুথি আছে, তোমালোকে তাৰ ভিতৰত যিকোনো দুখন মনত ৰাখিলে হ'ব। ইয়াতে দুখন মই দি দিছোঁ, সাদৰী আৰু দহি কতৰা। তাৰপিছতে আহিলে গ নম্বৰ প্ৰশ্ন, প্ৰকৃতিক কোনে সাদৰী আনিলে বুলি কবিয়ে কৈছে? উত্তৰটো হ'ব প্ৰকৃতিক নতুন কুঁহিপাতে আদৰি আনিলে বুলি কবিয়ে কৈছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে, মন্দিৰৰ উপেক্ষিত বুলি কি ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে? ইয়াতে উত্তৰটো হ'ব মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে। তাৰপাছতে আহিলে ঙ নম্বৰ প্ৰশ্ন, জল স্থল আৰু কত দেৱতাৰ মহা অভিযান চলিছে? মানে তোমালোকৰ সুধিছে জল স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে। উত্তৰটো হ'ব জল স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে। ঙ নম্বৰ প্ৰশ্নটো হৈছে, মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে? উত্তৰটো হ'ব মহামহিমৰ গান মোহন কৃষক ৰেণুৱে গায় বুলি কবিয়ে কৈছে। এনেদৰে তোমালোকে লিখিবা, যিহেতু এইখিনি অনুশীলনীৰ পাঠভিত্তিক শ্বৰ্ট কুৱেশ্যন হয়। আৰু এতিয়া কবিতাটোৰ বিষয়ে যিখিনি অলপ লং কুৱেশ্যন, মানে অলপ ব্যাখ্যা কৰা কুৱেশ্যন আছে, সেইখিনি তোমালোকে চাই লোৱা। ইয়াতে 2 নম্বৰ প্ৰশ্ন আহিছে, কবিতাটোত কবিয়ে প্ৰকৃতিৰ কি বস্তু টানি ধৰিছে লিখা। ইয়াতে উত্তৰটো এনেদৰে লিখিবা। তোমালোকৰ অতিৰিক্ত ইয়াতে মাৰ্ক যদি আহে 5 নম্বৰ আহিব। যদি তোমালোকে অলপ লংকৈ মনত থৈ দিয়া, তেনে ক্ষেত্ৰত সুবিধা হ'ব। ইয়াতে উত্তৰটো হ'ব প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাই হৈছে প্ৰস্তুতি কবিতাৰ মূল উপজীৱ্য। উদিত সূৰ্যই পৃথিৱীখন পোহৰাই তোলাৰে পৰা গছ বিৰিখৰ নতুন কুঁহিপাতে প্ৰকৃতিৰ সাদৰী অনাৰ কথা কবিয়ে কৈছে। মন প্ৰাণ হৰি নিয়া নানা তৰহৰ ফুল আৰু লতাৰ লগতে চৰাইৰ সুললিত গীত আৰু জল স্থল আকাশ সকলোতে কবিয়ে দেৱতাৰ জয়গান গোৱা শুনিবলৈ পাইছে। বেলিৰ পোহৰে পোহৰাই তোলা বসুধালৈ লাহে লাহে নামি অহা কাল ৰাত্ৰিৰ কথাও কবিয়ে উল্লেখ কৰিছে। এনেদৰে কবিয়ে প্ৰকৃতিৰ নানা সৌন্দৰ্যৰ বৰ্ণনাৰে প্ৰকৃতিৰ আৰাধনা বা গুণানুকীৰ্তন কৰা দেখা গৈছে। যিহেতু তোমালোকৰ ইয়াতে 5 নম্বৰৰ বাবে তোমালোকে অলপ লিখিব লাগিব। ইয়াতে তোমালোকে যদি 5 নম্বৰ নাহে, তোমালোকৰ যদি 2 নম্বৰ বা 3 নম্বৰ আহে, ইমানখিনি লিখিলে যথেষ্ট হ'ব। যিহেতু অসমীয়া ছাবজেক্ট হয়, তোমালোকে টাইম মেনেজমেণ্টটো মেইন কথা। তোমালোকে যদি টাইম মেনেজমেণ্ট কৰিব নোৱাৰা, তেনে ক্ষেত্ৰত তোমালোকৰ পৰা কুৱেশ্যনত থাকি আহিব। সেইবাবে তোমালোকে টাইম মেনেজমেণ্টটো কৰিবলৈ এতিয়াৰ পৰাই শিকিব লাগিব। তাৰপিছতে আহিলে 3 নম্বৰ কুৱেশ্যনটো, কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্ৰশস্তি কৰিছে? ইয়াতে উত্তৰটো হ'ব প্ৰথম জীৱনত এক নিৰিবিলি জীৱন যাপন কৰি চৰাই চিৰিকটি তৰু তৃণ ফুল নৈ নিজৰা আদি মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত কবি ৰঘুনাথ চৌধুৰীৰ জীৱন অতিবাহিত হয়। সেই সময়তে তেওঁৰ হাতত প্ৰাণ পাই উঠে বহুতো মনোৰম কবিতাই। তেওঁ প্ৰকৃতিৰ প্ৰতি আকৃষ্ট হোৱা বাবেই কবিতাটিত তেওঁ প্ৰকৃতিৰ কথা স্ৰষ্টা ঈশ্বৰৰ প্ৰশস্তি বা গুণানুকীৰ্তন কৰিছে। এনেদৰে তোমালোকে এটা ব্ৰেকআপত লিখিব পাৰা। তাৰপিছত কবিতাটিত কি কথা কৈছে তোমালোকে তাৰ অলপ বৰ্ণনা কৰি দিবা। ইয়াতে কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে প্ৰকৃতি তথা ঈশ্বৰৰ প্ৰশস্তি কৰিছে। উষাৰ ৰঞ্জিত আভাত গছ বন তৰু তৃণ সকলো যেন ন সাজে প্ৰাণ পাই উঠিছে। পক্ষীৰ সুললিত গীতে যেন সকলোতে দেৱতাৰ সন্ধান কৰিছে।
কৃষক বেনুৱে বতাহতো স্ৰষ্টা বা মহামহিমৰ গান গাইছে। বিনন্দীয়া প্ৰকৃতিৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰিছে। এনেদৰে প্ৰকৃতি সৌন্দৰ্য বৰ্ণনা কৰাৰ লগতে কবিয়ে সৃষ্টিকৰ্তাৰো প্ৰশস্তি কৰিছে। এনেদৰে তোমালোকে লিখিলে অলপ অসমীয়া ছাবজেক্টটোত অলপ ৰহন লগাই লিখিলে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। যিজনে বহি চাব তোমালোকৰ সেইজনৰ মনটো ভাল লাগিব লাগিব, তেতিয়াহে তোমালোকে সম্পূৰ্ণ নম্বৰ পাবা। তাৰপিছত আহিলে 4 নম্বৰ প্ৰশ্নটো। কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বুলি কবিয়ে বিৱৰি লিখা বুলি ইয়াত দিছে। ইয়াতে তোমালোকে লিখিবা উষাৰ খুম ৰাগে ৰঞ্জিলে বসুধা দক্ষু দিশ সম্ভাষিত কৰি। ইয়াতে বেলিৰ পোহৰে ধৰাৰ জখু দিশ উজ্জ্বল কৰি তোলা বুলি কবিয়ে প্ৰাতঃ সময়ৰ পৰাই প্ৰকৃতিৰ মনোৰম দৃশ্যৰাজি বৰ্ণনা কৰিছে। পূব দিশত ঢলফাট দিয়াৰ লগে লগে সূৰ্যৰ কিৰণ দক্ষু দিশে বিচৰিত হয়। এক মনোৰম পৰিৱেশৰ সৃষ্টি হয়। সূৰ্যৰ পৰশ পাই যেন গছ বনৰ কুঁহিপাতে ঠন ধৰি উঠে। চৌদিশে ফুলি থকা ফুলবোৰৰ প্ৰাণ যেন আনন্দত নাচি উঠে। প্ৰকৃতিয়ে যেন লাজৰ উৰণি গুচাই হাজেৰে সাজি উঠে। প্ৰকৃতিৰ মাজত কবিয়ে প্ৰেম ভক্তিৰ এক মায়াজাল ৰচনা কৰিছে। মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও যাচি দিছে প্ৰেমৰ পৰিমল। ইয়াতে কোনেও বাদ পৰা নাই, সকলোৱে যেন চেষ্টাৰ গুণগান কৰিছে। বনৰ চৰাই চিৰিকটিও আনন্দতে সুমধুৰ লয়ত গীত গাইছে। সেই গানে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কবি মনটোৱে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজত বিভোৰ হৈ স্ৰষ্টাৰ আৰাধনা কৰিছে। কাৰণ কবিয়ে ভক্তবৃন্দকো তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ আৰাধনা কৰিবলৈ আহ্বান জনাইছে। প্ৰকৃতিৰ সম্মোহিনী সুধাৰ মাজত কবিয়ে সুন্দৰৰ সাধনা কৰিছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজে কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ নিহিত হৈ আছে। বিনন্দীয়া প্ৰকৃতিৰ সুধাৰ মাজত কবিয়ে এনেদৰে সুন্দৰৰ সাধনা কৰিছে। এনেদৰে লিখিবা, অলপ বহলাই লিখিলেও তোমালোকে একো কথা নাই, তোমালোকৰ যদি সময় থাকে বহলাই লিখিবা। প্ৰশস্তি কবিতাটিৰ মূল ভাৱ লিখা। ইয়াত যদি তোমালোকে এইটো মেইন তোমালোকৰ প্ৰশ্ন, এই মূল ভাৱটো যদি তোমালোকে মনত থৈ দিয়া, তেনে ক্ষেত্ৰত তোমালোকৰ শ্বৰ্ট কুৱেশ্যনৰ লগতে অন্য যিখিনি ব্যাখ্যা কৰিবলগীয়া প্ৰশ্ন উত্তৰ আছে সেইখিনিতো তোমালোকে লিখিব পাৰিবা। ইয়াতে প্ৰশস্তি কবিতাটোৰ মূল ভাৱটো এনেদৰে লিখিবা। প্ৰকৃতিৰ সৌন্দৰ্যই হ'ল প্ৰশস্তি কবিতাৰ মূল উপজীৱ্য। পুৱাৰ সূৰ্যৰ কিৰণে পৃথিৱীখন পোহৰাই তোলাৰে পৰা গছ বিৰিক্ষৰ কুঁহিপাতে প্ৰকৃতিক আদৰি অনাৰ কথা কবিয়ে কল্পনা কৰিছে। কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ গুণানুকীৰ্তন বা আৰাধনা কৰিছে। নকৈ অংকুৰিত গছ বনে প্ৰকৃতিক যেন হাজেৰে সজাই তুলিছে। মন প্ৰাণ হৰিণীয়া ভিন্ন তৰহৰ ফুলবোৰে যেন আনন্দতে প্ৰাণ পাই উঠিছে। চৰাই চিৰিকটিৰ সুললিত গীতে যেন সকলোতে দেৱতাৰহে সন্ধান কৰিছে। কৃষক বেনুৱে যেন উলাহতে বতাহত স্ৰষ্টাৰ গান গাইছে। বনৰ গছ বিৰিখ চৰাই চিৰিকটি সকলোৱে মিলি জল স্থল আকাশ সকলোতে যেন দেৱতাৰহে সন্ধান কৰিছে। প্ৰকৃতাৰ্থত কবিয়ে সৃষ্টিৰ আঁৰৰ স্ৰষ্টাকহে আৰাধনা কৰিছে। সেয়েহে কবিয়ে ভক্তগণক কাল ৰাত্ৰিৰ অন্তত মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। মুক্তিপথৰ যাত্ৰী সকলোকে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ধ্যান কৰিবলৈ কবিয়ে কবিতাটিত আহ্বান জনাইছে। প্ৰকৃতিৰ সম্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত ঈশ্বৰ ভক্তিৰ স্বৰূপ কবিতাটোত প্ৰকাশ পাইছে। প্ৰকৃতাৰ্থত প্ৰকৃতিৰ ৰূপ লাৱণ্যৰ মাজত সৃষ্টিকৰ্তাৰ প্ৰতি থকা অপৰিসীম ভক্তি কবিতাটোত প্ৰকাশ পাইছে। সেয়েহে কবিয়ে কবিতাটোত প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰূপ আৰাধনাৰ জৰিয়তে সৃষ্টিকৰ্তাৰ প্ৰশস্তি কৰিছে। 6 নম্বৰ প্ৰশ্নটো তোমালোকৰ আহিলে, উঠাহে ঋষিত ধ্যানী অমিতৰ পুত্ৰ, উঠা যত মুক্তি পথযাত্ৰী। কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা বুলি আহিছে। তোমালোকে উত্তৰটো লিখিবা। বিনন্দীয়া প্ৰকৃতিৰ অনুপম সৌন্দৰ্য ৰাশি পান কৰিবলৈ পোৱাটো মানুহৰ পৰম ভাগ্য। চৰাই চিৰিকটি তৰু তৃণ সকলোৱে যেন বতাহত স্ৰষ্টাৰ গুণগান গোৱা কবিয়ে শুনিবলৈ পাইছে।
প্ৰকৃতিৰ সন্মুখীনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখাজনৰ অস্তিত্ব দেখিবলৈ পাইছে। কবিয়ে অমৃতৰ সন্ধান মানুহক কাল ৰাতিৰ শেষতো মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। কবিতাটোত ঈশ্বৰ ভক্তিৰ স্বৰূপ নিহিত হৈ আছে। কবিয়ে সুন্দৰৰ আৰাধনাৰ মাজত স্ৰষ্টাৰ আৰাধনা কৰিছে, সেয়েহে আমাকো মুক্তিৰ বাট মোকলাই দিব। সেয়ে কবিয়ে মুক্তিপথৰ যাত্ৰী ভক্তবৃন্দক ঈশ্বৰৰ ওচৰতো মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। 7 নম্বৰ প্ৰশ্নটো আহিল তোমালোকৰ। সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা। উত্তৰটো হ'ব তোমালোকৰ প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যক কবিয়ে প্ৰাণ ভৰি উপভোগ কৰিছে। সেই সৌন্দৰ্যৰ মাজত কবিয়ে স্ৰষ্টাৰ প্ৰশস্তি বা গুণগান কৰিছে। গছ বন চৰাই চিৰিকটি সকলোৱে যেন দেৱতাৰহে সন্ধান কৰিছে। কৃষক বেনুৱে বতাহতো মহামহিম ঈশ্বৰৰ গুণগান গাইছে। এনে অনুপম সৌন্দৰ্যৰাশিক উপভোগ কৰি সুন্দৰৰ ধ্যান কৰিবলৈ ভক্তবৃন্দক কবিয়ে আহ্বান জনাইছে। তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিলেহে সৃষ্টিৰ আঁৰত স্ৰষ্টাক উপলব্ধি কৰিব পাৰিম। প্ৰকৃততে প্ৰকৃতিৰ ৰূপ আৰাধনাৰ মাজত সৃষ্টিকৰ্তাৰ সন্ধান কবিয়ে ব্যাখ্যা কৰিছে। সেয়েহে কবিয়ে ভক্তবৃন্দক সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। 8 নম্বৰ প্ৰশ্নটো আহিলে তোমালোকৰ ব্যাখ্যা কৰা। ইয়াতে কবিতাশাৰীৰ কিছুমান লাইন দিয়া আছে। ক নম্বৰ উঠে তৰ্ক হিৰে হিৰে বন বিহংগৰ চন্দ্ৰভৰা মধুৰ টান জলস্থল অন্তৰীক সকলোতে যেন দেৱতাৰ মহা অভিযান। ইয়াতে উত্তৰটো তোমালোকৰ এনেদৰে হ'ব। প্ৰশস্তি কবিতা ফাঁকি বিৰহী কবি ৰঘুনাথ চৌধুৰী প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাটিৰ মাজেৰে কবিৰ প্ৰকৃতি প্ৰেম সুন্দৰকৈ প্ৰকাশ পাইছে। প্ৰকৃতিৰ গুণানুকীৰ্তন কৰা প্ৰশস্তি কবিতাটিত কবিয়ে পুৱাৰ সূৰ্যৰ ৰক্তিমাভাৰে দশোদিশ উজ্জ্বল হোৱাৰ বৰ্ণনা কৰিছে। সূৰ্যৰ পৰশ পাই তৰুতৃণ গছ বিৰিখ সকলোৱে যেন প্ৰাণ পাই উঠিছে। চৰাই চিৰিকটিয়ে আনন্দতে সুললিত গীত গাইছে। চন্দ্ৰভৰা সুমধুৰ টানে জল স্থল অন্তৰীক্ষ অৰ্থাৎ পানী মাটি আৰু আকাশ মাৰ্গতো যেন দেৱতাৰ সন্ধানহে কৰিছে। কবিয়ে প্ৰকৃতিৰ ৰূপ লাৱণ্যৰ বৰ্ণনাৰ মাজেৰে স্ৰষ্টাৰ প্ৰশস্তি কৰিছে। সকলোতে যেন দেৱতাৰ মহা অভিযান পৰিলক্ষিত হৈছে। কবিৰ প্ৰকৃতিৰ সৈতে এক নিবিড় সম্পৰ্ক আছে। সেয়েহে আকাশলৈ মূৰ তুলি থিয় হৈ থকা তৰুলতাৰ মাজতো তেওঁ অনুভৱ কৰিছে যেন এইবোৰে স্ৰষ্টাৰ জয়গানহে গাইছে। গছৰ ডালে ডালে বহি সুললিত গীত গোৱা বিহংগক দেখি কবিয়ে কল্পনা কৰিছে যেন তেওঁলোকেও চন্দ্ৰভৰা সুমধুৰ লয়ত স্ৰষ্টাৰ গুণাইছে। জল স্থল অন্তৰীক্ষ সকলোতে দেৱতাৰ সন্ধানত মহা অভিযান চলাইছে। কবিয়ে যেন সেই কথাকেই হৃদয়েৰে অনুভৱ কৰিছে। খ নম্বৰ প্ৰশ্নটো আহিলে তোমালোকৰ। কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ শেষ হ'ল মহাকাল ৰাত্ৰি উঠাহে ঋষিত্ব ধ্যানী অমৃতৰ পুত্ৰ উঠাজাত মুক্তি পথযাত্ৰী। ইয়াতে উক্ত কবিতা ফাঁকি বিৰহী কবি ৰঘুনাথ চৌধুৰীৰ প্ৰশস্তি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এই কবিতাংশৰে কবিয়ে কাল ৰাত্ৰিৰ শেষত ভক্ত মানুহজনকো মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। দিনৰ পোহৰ আঁতৰি যোৱাৰ পাছতে সমগ্ৰ বসুধাক কাল ৰাত্ৰিৰ আন্ধাৰে আৱৰি ধৰে। আন্ধাৰৰ মাজতে যেন সোমাই থাকে সকলো দুখ বেদনা। অন্তৰৰ পুঞ্জীভূত ক্লেদ আদৰাই অমৃতৰ পুত্ৰ বা অমৃতৰ সন্ধান মানুহক কাল ৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰিবলৈ কবিয়ে আহ্বান জনাইছে। অন্তৰৰ পুঞ্জীভূত সকলো দুখ যাতনাক কাল ৰাত্ৰিৰ শেষত বিদাৰিত কৰি অৰ্থাৎ মনৰ পৰা আঁতৰাই কবিয়ে সুন্দৰৰ জপ ধ্যান কৰিবলৈ কৈছে। মুক্তিকামী ভক্তগণক স্ৰষ্টাৰ প্ৰশস্তি অৰ্থাৎ জয়গান কৰিবলৈ কবিয়ে আহ্বান জনাইছে। মানুহৰ অন্তৰখন নিকা নহ'লে মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে। কবিয়ে সেয়ে কবিৰ ভাষাৰে বুজাবলৈ প্ৰয়াস কৰিছে যে অন্তৰৰ পুঞ্জীভূত সকলো ক্লেদ পাহৰি নতুন পুৱাৰ উজ্জ্বল আভাৰে দীপ্তিমান হৈ মুক্তিপথৰ সন্ধানতো মানুহক ব্ৰতী হ'ব লাগে। এই পৃথিৱীত সকলো প্ৰাণী ভগৱানৰ স্বজন। প্ৰকৃতিৰ চকুদিশে দেৱতাৰ জয়গান ধ্বনিত হৈছে। প্ৰকৃতিৰ ৰূপ আৰাধনাৰ আঁৰত আচলতে কবিতাটোত ঈশ্বৰৰ বন্দনা ধ্বনিত হৈছে। প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যত মোহাচ্ছন্ন কবিয়ে সেয়ে কাল ৰাত্ৰিৰ শেষত অমৃতৰ সন্ধান মানুহক মুক্তিৰ বাট বিচাৰিবলৈ আহ্বান জনাইছে। তোমালোকৰ এতিয়া গ নম্বৰ প্ৰশ্নটো আহিলে। মোচন কৃষক বেনু অনাহত ছন্দে
গাই মহামহিমৰ গান। মোচন তন্দালচ তেজী উঠা ভক্তবৃন্দ সুন্দৰৰ কৰা ৰূপ ধ্যান। ইয়াতে তোমালোকে লিখিব উত্তৰটো। অসমীয়া সাহিত্যৰ বিশিষ্ট ৰোমান্টিক কবি ৰঘুনাথ চৌধুৰী। ৰোমান্টিক বিৰহী কবি ৰঘুনাথ চৌধুৰী প্ৰশস্তি নামৰ কবিতাটিৰ পৰা উক্ত কবিতাফাকি তুলি দিয়া হৈছে। বিনন্দীয়া প্ৰকৃতিৰ অনাবিল সৌন্দৰ্যৰ মোহাচ্ছন্ন কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰ আৰাধনা কৰিছে। বেলিৰ পোহৰে চৌদিশে পোহৰাই তোলা পৃথিৱীত গছ বন চৰাই চিৰিকটি ফুল লতা সকলোৱে যেন ন-হাজেৰে কাঁচন ধৰিছে। চৌদিশে ফুলি থকা ফুলবোৰে আনন্দৰে হালি জলি নাচিছে। কৃষক বেণুৱে বতাহতে হালি জালি স্ৰষ্টাৰ বৰ্ণনা কৰিছে। উলাহতে বতাহত মহামহিমৰ গান গাইছে। এই আৰাধনাৰ মাজত কবি বিভোৰ হৈ আছে। প্ৰকৃতিৰ অপৰূপ সুধা পান কৰিবলৈ কবিয়ে তন্দ্ৰা ত্যাগ কৰিবলৈ মানুহক আহ্বান জনাইছে। কবিয়ে ভক্তবৃন্দক তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ অনুৰোধ কৰিছে। কবিৰ দৃষ্টিত মোহনীয় এই পৃথিৱীখনৰ সকলোৱে হ'ল ঈশ্বৰৰ সৃষ্টি। সেয়ে কবিয়ে সুন্দৰৰ আৰাধনাৰ মাজেৰে স্ৰষ্টাৰ গুণানুকীৰ্তন কৰিছে। প্ৰকৃতাৰ্থত কবিতাটিৰ আঁৰত ঈশ্বৰ ভক্তিৰ স্বৰূপ অন্তৰ্নিহিত হৈ আছে। প্ৰকৃতিৰ সৌন্দৰ্য বৰ্ণনাৰ মাজেৰে কবিয়ে সৃষ্টিকৰ্তাৰ সন্ধান কৰিছে। সেয়ে তন্দ্ৰাভাৱত থকা আল্লস ভক্তবৃন্দক কবিয়ে তন্দ্ৰা ত্যাগ কৰি সুন্দৰৰ তথা প্ৰকৃতিৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে। কাৰণ প্ৰকৃতিৰ মোহনীয় সৃষ্টিৰ আঁৰতে আছে পৰম ব্ৰহ্ম সৃষ্টিকৰ্তা। তাৰপিছতে তোমালোকৰ আহিলে ভাষা বিষয়ক অৰ্থ লিখা আহিলে কিশলয়। কিশলয় মানে হৈছে কুঁহিপাত গজালি কোষ। তাৰপিছত আহিলে চিত্ৰহাৰী মানে হৈছে প্ৰাণ হৰিণীয়া। অন্তৰীক্ষ মানে হৈছে আকাশ। তাৰপিছত আহিলে তন্দ্ৰালস মানে হৈছে শান্ত ক্লান্ত। বাক্য ৰচনা কৰা আহিছে তোমালোকৰ 2 নম্বৰ দশুদিশ। দশুদিশৰ তোমালোকে এনেদৰে লিখিবা। পুৱাৰ সূৰ্যৰ কিৰণে দশুদিশ পোহৰাই প্ৰকৃতিৰ মোহনীয় কৰি তোলে। উপেক্ষিত। ৰবাব ফুলৰ দৰে মৰ্দাৰ ফুলো মন্দিৰত উপেক্ষিত। জৰাজীৰ্ণ। ঘৰটো বহু বছৰ ধৰি জৰাজীৰ্ণ হৈ পৰি আছে। মানে তাত কোনো জনবসতি নাই, কোনো বসতি নাই, সেইবাবে জৰাজীৰ্ণ হৈ পৰি আছে। এনেদৰে লিখিব পাৰা। তাৰপিছত আহিলে তোমালোকৰ অমিত। কবিতাটিত কবিয়ে মানুহক অমিতৰ সন্ধান বুলি অভিহিত কৰিছে। তাৰপিছত আহিলে তোমালোকৰ মোহ। সংসাৰৰ প্ৰতি প্ৰত্যেকৰে মোহ আছে। এনেদৰে লিখিব পাৰিবা। নহ'লে তোমালোকে লিখিব পাৰা সাধু সন্তসকলে সকলো মোহ মায়া ত্যাগ কৰিব পাৰে। তাৰপিছত তোমালোকৰ আহিলে 3 নম্বৰ প্ৰশ্ন সমাৰ্থক শব্দ লিখা। তৰু। তৰু মানে হৈছে বৃক্ষ। মুক্তি মানে হৈছে মুখ্য। সুমধুৰ মানে হৈছে সুবলা। অভিযান মানে হৈছে পৰিভ্ৰমণ। ধ্যানী মানে হৈছে তপস্বী। তো এইকেইটাই আছিলে তোমালোকৰ পাঠভিত্তিক ৰঘুনাথ চৌধুৰীদেৱৰ লিখা পদ্যৰ যিখিনি প্ৰশস্তি কবিতাটিৰ পদ্যটিৰ যিখিনি পাঠভিত্তিক প্ৰশ্ন উত্তৰ আছে, সেই প্ৰশ্ন উত্তৰখিনি তোমালোকৰ লগত আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকে বুজি পালা। আৰু যদি কিবা ডাউট থাকে কমেণ্টত নিশ্চয় সুধিবা। আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, যাতে আগলৈ এনেদৰে ক্লাছসমূহ নিয়মীয়াকৈ পাই থাকা। আৰু হোৱাটছআপ চেনেলৰ লিংকত জইন হৈ লোৱা, যাতে সকলোখিনি প্ৰশ্ন উত্তৰ তোমালোকে আৰু প্ৰশ্ন কাকত পুৰণি যিখিনি প্ৰশ্ন কাকত আছে সেই কাকতসমূহ তোমালোকে পাই থাকিব পাৰা। ধন্যবাদ। পুনৰ লগ পাম তোমালোকক অন্য ক্লাছসমূহত।